Hey guys, welcome back to my YouTube channel আৰু বহুত দিনৰ মূৰত ভিডিঅ' দিয়া নিচিনা আছে মাজে ভিডিঅ' দি আছিলে এটা দুটা কিন্তু ভালকৈ দিয়া নাই আজি পৰা ভালকৈ দিম বুলি ভাবিছোঁ আৰু এইফালে আমাৰ মায়ে কি কৈছে যে মোৰ খেলা বস্তু চব মই মানে ৰ'দত দি দিছে ৰ'দ টানকৈ দিয়া এইগিলা পিছত ৰ'দত দি থাকিব লাগে ভালে আৰু এইফালে বেটকেইখন আছে ঘৰৰ ভিতৰত আৰু মই এতিয়া আহিলোঁ মানে পৰীক্ষা দিবা আজি মানে হাই ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা লাষ্ট দিন চ' ভিডিঅ'টো কৰি দিলোঁ আৰু এইফালে মোৰ লগত যাব ৰিয়াজুলে আহি ৰখি আছিল মোক ইয়াতে আৰু এতিয়া আমি কেন দোকানত গেলি যাম আৰু মই কেন দোকানত প্ৰথমে আহি কাৰণে কাপোৰৰ দোকানত আহিলোঁ মানে মোৰ চোলা এটা চিলাব দিব লগা আছে তাতে দিলোঁ আৰু এইফালে ই হুমটি মাৰি আছে তাত বঢ়িয়া কৰি এইফালে পৰীক্ষা হৈ গ'ল মানে পৰীক্ষা তাতে মোবাইল চোবাইল নিব নোৱাৰিলে থোৱা সুবিধা নাই আৰু সেইকাৰণে মোবাইল তাতে ভিডিঅ' চিডিঅ' কৰা নাই আৰু এতিয়া আমি পৰীক্ষা দি কেনে ঘৰত যাই আছোঁ আৰু পৰীক্ষা প্ৰায় ঠিকেই হ'ল আৰু এই ৰিয়াজুল আৰু মই এতিয়া ঘৰত যাই আছোঁ ধুনীয়া কৰি আৰু এইফালে নাচাগে তাত জানো পিছবেলা জুইহে লাগিছে ইমান জোৰত পেডেল মাৰিছে মানে আৰু এইটো এইফালে মানে গধূলাৰ পৰিৱেশটো মানে যেতিয়া সূৰ্যৰ ডুব যাওঁ হয় কি মজা লাগে চাই কেনে আৰু সেই বুলি এতিয়া ঘৰত গেলে আহি গ'লোঁ আৰু এইফালে সৰু ছোৱালীগিলা খেলাই আছে ৰাস্তাত আৰু ঘৰত আহি বহি থাকে মুখ হাত ধুই কেনে মায়ে ক'লাক দিনটো আকৌ ভাতকেইটা খাই লওঁ আৰু মই এতিয়া ভাত খাওঁ তহঁতক লগ পাম নেক্সট ভিডিঅ'ত ত' বাই বাই।